कौन मानेगा ना आइसा ना यार आइसा ना आगे नहीं बोल देखो मान ले अभी नहीं गए फाइनली हम लोग यहाँ पर पहुँच गए मोहन कुछ बोला तो सही हम लोग बहुत दिन बाद कहीं घूमने आए हैं कॉलेज की तरफ से पता नहीं क्या होने वाला है यहाँ पर जा रहे हैं देखते हैं क्या होता है वहाँ पर हम लोग फ्रेंड्स बैठे हुए अभी सो फाइनेली गाइस আমি আহি পালোঁ মানে মাৰৰ বিজুলীৰ পাৰ এইটো কি বুলি কয় নাজানো আৰু এইটো এডপ্টেড এৰিয়া হয় মানে তাতে আহিলোঁ আৰু আজি NSSৰ প্ৰথম দিন গতিকে তাতে এতিয়া মানে এতিয়া 10টা মানে 11টা বাজিব আৰু 3 মিনিটমান বাকী আছে আৰু তাত আমাৰ প্ৰথম হিচাপে মানে উদ্বোধন হিচাপত কৰিব আমাৰ প্ৰিন্সিপাল চিপাজাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মেমে আৰু তেওঁ অহালৈকে আমি ৱেইট কৰি আছোঁ আমি সকলোৱে আৰু গৰম কাৰণে ভিতৰত থকা নাই আৰু আমি বাহিৰতে এনেকৈ ঘূৰি আছোঁ আৰু এৰিয়াটোত এনেকৈ এইটো কি পুখুৰী নাজানো মোন এইটো কি পুখুৰী নাজানো বাৰু এইটো কি পুখুৰী নাজানো বাৰু বহুত ডাঙৰ পুখুৰী আৰু তাতে কিবা ফটো চটো লৈ আছে কিছুমান ছোৱালীবিলাকে আৰু চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো মানে আজি প্ৰথম দিন কাৰণে এনেকৈ দিছোঁ আৰু আজি মানে একো নহয় আজি দলবিলাক মানে গঠন কৰা হ'ব ক'ত কেনেকৈ কি কৰিব লাগে মানে এৰিয়া ন চ' এটা মানে কিবা কিবি হ'ব শ্বেডিউল বনোৱা হৈছে আৰু চ' চাই থাকক আৰু এইটো পুখুৰীটো ফটো পুখুৰী আৰু নামটো ফটো পুখুৰী আৰু itu raja mana gawe puji so guys এটা বস্তু দেখাব বিচাৰিছোঁ মানে বহুত দিনৰ মূৰত মই এইটো বস্তু দেখা নাছিলোঁ আৰু ইয়াতে মানে ফাইনেলি দেখা পালোঁ আৰু কি বস্তু চাবনে বাৰু দেখাই আছোঁ বাৰু এইকেইটা দেখা পাইছে ন এইটা কি মানে চাওক না মানে ভেড়া ছাগল যে আমাৰ এতিয়া বৰ্তমান দেখিবলৈ পোৱাই নাযায় মানে কিছুমান এনেকুৱাই ইয়াতে মানে এৰিয়াবিলাকতে পোৱা যায় আৰু হা চ' পোৱা যায় মানে কি এটা দেখা পাইছোঁ আৰু কাৰণে কৈছোঁ আৰু চ' আমাৰ এতিয়া প্ৰিন্সিপাল মেম আহি আছে বোলে গতিকে যাব লাগিব আৰু ভাল লাগিলে এতিয়া বস্তুবিলাক চাই আৰু মানে এৰিয়াটো ডাঙৰ আৰু ভাল লাগিল আৰু এইফালে মোৰ মোন আছে কথা পাতি বেলেগৰ লগত তাৰপাছত সেইফালে কিছুমান ল'ৰাবিলাক আহি আছে আমাৰ যিটো বইজ মানে গ্ৰুপ আছে এইবিলাক আহি আছে আমাৰ কাষলৈ মানে এনেই ঘূৰিব আৰু মানে আজি আৰু কিছুমানে ইয়াৰে গাঁৱৰ মানে লিকৰাবিলাকে আকৌ খেলা খেলি আছে ক্ৰিকেট খেলা খেলি আছে তাকে চাই আছে আকৌ ছোৱালীবিলাকে তাৰপাছত আৰু কি দেখুৱাম আৰু নতুন বস্তু দেখা পালোঁ ভেড়া ছাগলীটো আৰু বাকী নহয় আৰু নতুন বস্তু হিচাপত গ'লে প্লেচটো আৰু সম্পূৰ্ণ দেখুৱাম চাই সম্পূৰ্ণ চ' মোৰ অলপ কৈ দিয়া কিবা কি এইটো হ'ল শ্ৰী ৰঘুনাথ পুৱাৰী সত্ৰ ইয়াতে কিবা লিখা আছে ইমান গম নাপাওঁ বুজি নাপাওঁ নতুনকৈ মানে ইয়াতে বোলে চৰকাৰী স্কুল এখন বনাই আছে মানে ইয়াতে আৰু এখন তাত আগত আছে চ' সেইখন নহয় মানে ইয়াতে বোলে বনাই আছে ইয়াতে আৰু এইটো দেখিব পাইছে এইটো যে সৰুটো এইটো এটা মানে অংগনবাদী আছিলে এইটো চেঞ্জ কৰিছে কাৰণ ইয়াতে মানে পানীটো বহুত বোলে বাঢ়ে আৰু পঙি থাকে বোলে বানপানী হয় চ' মানে এইটো চেঞ্জ কৰি কিনে আগত নিচে সেইফালে নিছে আৰু প্লেচটো ভালেই বাৰু ইয়াতে ৰঘুনাথ কিবা সৌৰী সত্ৰ বুলি ইয়াতে এটা সংঘ আছে এইটো সংঘনে কি বুলি ক'ব সত্ৰ নে সত্ৰ আৰু গাইছ মানে নতুনকৈ নাম এটা শুনিলোঁ মানে পুখুৰীটোৰ নাম বোলে কি আছিল মোৰ পদপুখুৰী বোলে এইটো পুখুৰীৰ নামটো বোলে পদপুখুৰী এটা নানাহঁতে ক'লে মানে নানাজনে ক'লে মানে টক কিনিলে 50 টকা দিছে এখনকা সেইখনৰ মানে কি হয় চব বস্তু আমি নিজৰ লগত আগবাঢ়িব লাগিব যে এতিয়া আমি মাটিৰ বাচনটো ব্যৱহাৰ কৰিব নোৱাৰা কথা নাই কিন্তু আমাক দিবলৈ তেনেকুৱা আপডেট কৰিব লাগিব গতিকে আমি মই ভাবিছোঁ
আমি এতিয়া আমাৰ কটাই আছে আমি টাইলছ যদি বনাব পাৰোঁ আমি যদি এই চিলিঙৰ যিটো এইটো ইমান বেয়া কিন্তু আমি লগাইছোঁ কিয় লগাবলৈ আমি বাধ্য হৈছোঁ চিন্তা কৰোঁ যদি আমি তেনেকুৱা কৰোঁ যদি মাটিৰ টাইলছ ইউজ কৰিব পৰা হয় আমি যদি মাটিৰ চিলিং ইউজ কৰিব অন্য কিবা ইয়াত বেৰত যদি আমি হিটটো একেবাৰে নাপাওঁ ইয়াত যদি ৱাল পেপাৰ এটা লগাব পাৰোঁ সিমানখিনি সেইটো কৰিব পাৰে কিন্তু তাৰ লগত যথেষ্ট কাম কৰিব লাগিব তোমালোক উঠি অহা প্ৰজন্মই সেই কামবোৰেই কৰিব লাগিব গতিকে এইখিনি মই খুব ক'লোঁ এইখিনি কৈ মই বক্তব্য সামৰি পাইছোঁ আৰু কেম্পটো সুন্দৰ ছাকচেছ আৰু এটা ভাল টিম ওলাওক বুলি মই আশা ৰাখি ক'ত যাবি কৈ দিয়া এতিয়া এতিয়া আমি যাই আছোঁ গাঁৱটো অকণমান চাওঁ ৰিচাৰ্চ কৰোঁ গাঁৱটোত কি কেনেকুৱা পৰিস্থিতি মাছো খোলা না তাকে এতিয়া যাই আছোঁ আমি চবেই কেনেকুৱা হৈছে ক'ত যাবা ক'ত যাবা কৈ দিয়া এতিয়া কৈ দিবা হ'বা নেকি বে তই এইটো অংগনবাড়ী হয় আমি মানে ঘূৰি আছোঁ এতিয়া চাই আছোঁ আমি সুজিত কিয় কৈ দিয়া আমি কি কৈছোঁ কৈ দি কোৱা না অলপমান মই যদি কওঁ ভিডিঅ' ভাইৰেল হৈ যাব কৈ দিয়া ভাইৰেল হোৱাকৈ কৈ দিম মোৰ চেনেলটো ভাইৰেল হ'ব ন নাই নাই মই কেতিয়াও নাভাবোঁ লগৰ চেনেলটো ভাইৰেল হওক আশা নকৰা নাই কিয় কৰা ইমান তুমি মানে নিজকে গৰ্ব কৰা আৰু নেকি কুকুৰ খালাইটো বন্ধ চ' ফাইনেলি আমি ঘূৰি আছোঁ বাকীবোৰ ফালে বহি আছে আগত দেখি আৰু আমি এনেকৈ 5-6টা মানে ঘূৰি আছোঁ আৰু ঘূৰি আছোঁ ৰুম ভাই অঁ বাচ্চাতে ৰে চিষ্টেম ফাৰ্মিংগে ফাইনেলি ল'ৰাজন বহি আছে সিহঁতৰ মুন মানে অৰ্থাৎ চন্দ্ৰই মানে কি বহি কালত বহি আছে চন্দ্ৰাণীৰ লগত বহি আছে